হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই ভাবিছোঁ মোৰ চেনেলৰ প্ৰথম ব্লগটো আৰম্ভ কৰি দিওঁ। আৰু মই অলপ বেলেগ জেগাত আছোঁ, সৌফালে পথাৰ আছে আৰু এতিয়া মই বহি আছোঁ। বঢ়িয়া একদম বতাহ বলি আছে, সেইকাৰণে বহি আছোঁ একচুৱেলি। আৰু ভাবিছোঁ ব্লগটো আৰম্ভ কৰি দিওঁ। আৰু মোৰ আজি প্ৰথম ব্লগটো আৰম্ভ কৰিম এটি মিঠা ৰেচিপিৰে, অৰ্থাৎ মিঠা ৰেচিপি বনাম আজি ব্লগটোৰ আৰম্ভণি বুলি। আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ৰেচিপিটো। আহকচোন আমি ৰেচিপিটো বনাওঁগৈ। প্ৰথমতে কেইটুকুৰামান ৰঙালাও কাটি মই পানীত সিজাই লৈছোঁ। আজি আচলতে মই সান্দহ আৰু ৰঙালাওৰ পিঠা বনাম। এয়া ৰঙালাওখিনি গলি গ'ল, এতিয়া সান্দহ আৰু ৰঙালাওখিনি মই একেলগে ভালদৰে সানি ল'ম। ইয়াতে অলপমান নিমখ দিব আপোনালোকে, বা আপোনালোকৰ যদি বেকিং চ'ডা আছে তেতিয়াহ'লে দি দিব পাৰে। এয়া মই ভালদৰে ৰঙালাওখিনি পানীৰ পৰা উঠাই লৈছোঁ। এতিয়া মই গৰমে আছে কাৰণে মই চামুচেৰে প্ৰথমতে ৰঙালাওখিনি ভাঙি লৈছোঁ। ৰঙালাওখিনি ঠাণ্ডা হোৱাৰ পিছতো সানিব পাৰি, কিন্তু মই গৰমে গৰমে সানিছোঁ। এই তাৰলৈ কোনো কথা নাথাকে। ৰঙালাওখিনি আৰু যি সান্দহ গুড়াখিনি মই ভালদৰে মিহলি কৰি লৈছোঁ। দুয়োটা যাতে ভালদৰে মিলি যায় তাৰ প্ৰতি সদায় লক্ষ্য ৰাখিব আপোনালোকে। মই অলপমান মিঠাই ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ মিঠাই নাই ঘৰত, যিহেতু এতিয়া লকডাউনৰ সময় নহয় জানো, গতিকে আপোনালোকৰ চেনি থাকিলেও ইয়াত চেনি ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। সেইটো ভালদৰে মিঠাইখিনিৰে ভালদৰে মই যিটো পেষ্ট সেইটো ভালদৰে মই মাৰি লৈছোঁ। লৈ এতিয়া আপোনালোকে যেনেকুৱা আকৃতিয়ে পিঠাৰ আকৃতি দিলেই হ'ল, খালি যেনেকুৱা ধৰণৰ আকৃতি দিয়ে, লাৰুৰ আকৃতিও দিব পাৰে। মই আৰু পিঠাৰ নিচিনা আকৃতি দিছোঁ, সেনেকুৱা ধৰণৰ আকৃতি দি ল'ব। এনেকুৱাকৈ আকৃতিটো দি ল'ব। সেইটো আপোনালোকৰ ইচ্ছা, আপুনি যেনেদৰে আকৃতি দিব বিচাৰে তেনেদৰে দি ল'ব। মই আৰু এটা বনাই দেখুৱাইছোঁ। আপোনালোকে দুয়োখন হাতো ব্যৱহাৰ কৰিব পাৰে, মই এখন হাতেৰে ব্যৱহাৰ কৰিছোঁ পিঠাটো বনাওঁতে। আপোনালোকে দুয়োখন হাতেৰে এনেকৈ ঘূৰাই লৈ এনেকৈ মাজেৰে দুয়োখন হাতেৰে প্ৰেছ কৰি চেপেটা কৰিব পাৰে। মই এখন হাতেৰে কৰিছোঁ, সেইটোক লৈ কোনো ধৰণৰ কথা নাথাকে।
পাছত এখন কেৰাহীত মই ৰিফাইণ্ড তেল দিছোঁ, দি মই পিঠাকেইটা বহাই দিছোঁ। বহুত একেলগে বহাই নিদিম, 5টা 4টা আপোনাৰ তেলখিনিয়ে যিমানখিনি পাৰে আৰু হেৰি কৰিব, তেনেদৰে আপুনি বহাই দিব। বহাই দি অলপ ৰঙচুৱা হোৱাৰ পিছত কম জুইত ভাজি থাকিব। তাৰপাছত আপুনি নমাই দিব অলপ ৰঙচুৱা হোৱাৰ পিছত। তাৰপাছত দেখিব পিঠাকেইটা বহুত ধুনীয়া লাগে খাই, বহুত ধুনীয়া লাগে। মুঠতে কৈছোঁ নহয়, বহুত ধুনীয়া লাগে। ৰঙালাও কোনো ধৰণৰ সোৱাদে নাথাকে তাতে, ৰঙালাও দিয়া যেন নালাগে ক'বলৈ গ'লে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে। আজিলৈ ইমানেই, নমস্কাৰ।